এটা সুইমিং পুলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ইউটিউবাৰ ৰাজীৱ দুৱৰীয়ে নিৰ্মাণৰ কথা ক'লে সুইমিং পুলটি। নমস্কাৰ বন্ধুসকল, গৰমৰ দিন সকলোৱেতো জানে আৰু আমাৰ বিশেষকৈ লখিমপুৰবাসীৰ বাবে এটা সুখবৰ যে লখিমপুৰত এটা সুইমিং পুল উদ্বোধনী ইতিমধ্যে হৈ গৈছে। অসম চৰকাৰৰ বিভাগে উদ্বোধনী কৰি গৈছে। তো আজি খুব বতৰটো ৰ'দ দেখিছে, তো আমিও আজি আহিছোঁ এই সুইমিং পুলটোলৈ। আজি ইয়াতে গা ধুম, আপোনালোককো দেখুৱাম। আপুনিও চাগে পৰিকল্পনা কৰিছে অৱসৰ বিনোদনৰ কাৰণে আহিব সুইমিং পুলটিলৈ। ৰ'ব, হ'ল বুলিয়ে বিশ্বাস নকৰিব সকলো। বন্ধুসকল দেখাই যে এয়াই হৈছে সেই সুইমিং পুলটো, এতিয়া আমি গা ধুম। সঁচাকৈ প্ৰতিবাদৰ অভিনৱ পন্থা। লখিমপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত এটি পথৰ দুৰৱস্থা দেখাবলৈ অতি ব্যংগাত্মকভাৱে নিজৰ ব্লগ ভিডিঅ'ৰ জৰিয়তে অতি সুন্দৰকৈ উপস্থাপন কৰিলে ইউটিউবাৰ ৰাজীৱ দুৱৰীয়ে। যেন হাঁহি হাঁহি কৈ যায় কোটি কোটি পিন্ধি খায়। লগতে ইউটিউবাৰ গৰাকীয়ে চৰকাৰ তথা প্ৰশাসনক এক আহ্বান জনায়। খালি চৰকাৰে এটাই অনুৰোধ, আমি এটা অসুবিধা পাইছোঁ যে ৰাস্তাৰ মাজত হ'ল মানে চুইমিং পুলটো। যদি পাৰে ৰাস্তাটো বন্ধ কৰি চুইমিং পুলটো বাউণ্ডেৰী এটা মাৰি দিলে হৈ যাব। অসুবিধা সেইটোৱে পাইছোঁ। অসম চৰকাৰ আৰু লখিমপুৰ গড়কাপ্তানি বিভাগলৈ এটাই অনুৰোধ, যাতে ৰাস্তাটো মাজত হোৱাৰ কাৰণে অকণমান দিগদাৰ হৈছে মানে সাঁতুৰিবলৈ, সেয়াই অনুৰোধ। প্ৰশ্ন হয়, ইমানৰ পিছতো গা লৰিবনে প্ৰশাসনৰ?